আমি সকলোৱে ফাষ্ট ফুড খাই ভাল পাওঁ, কিন্তু ইয়াৰ অপকাৰসমূহ নাজানো। সেইকাৰণে আমি ফাষ্ট ফুড বেছিকৈ খাবলৈ ধৰো। আজিৰ এই ভিডিঅ'টোৰ যোগেদি জানো আহক ফাষ্ট ফুড বেছিকৈ খোৱাৰ অপকাৰ। ওজন বৃদ্ধি। ফাষ্ট ফুডত তেল, লৱণ আৰু চেনি বেছি থাকে। ইয়াৰ ফলত সহজে মোটা হ'ব পাৰে। হৃদৰোগৰ ঝুঁকি। ডিপ ফ্ৰাইড, বাৰ্গাৰ, পিজ্জা আদি বেছি খালে কলেষ্টৰল আৰু ব্লাড প্ৰেছাৰ বঢ়ায়, যি হৃদৰোগৰ ঝুঁকি বঢ়ায়। ডায়েবেটিছ। চেনি আৰু ময়দা বেছি খালে ইনচুলিনৰ প্ৰভাৱ কমে আৰু ডায়েবেটিছৰ সম্ভাৱনা থাকে। পেটৰ অসুবিধা। ফাষ্টফুডত আঁহ কম থকাৰ বাবে গহলি, এজাম আৰু হজমত সমস্যা হ'ব পাৰে। যকৃতৰ সমস্যা। ফেটি লিভাৰ। অতি তেলতীয়া বস্তুৰ খালে যকৃতত চৰ্বিৰ জমা হ'ব পাৰে। ত্বকৰ সমস্যা। তৈলাক্ত বেছি খালে পিপুলি আদি সমস্যা বাঢ়ে। মানসিক প্ৰভাৱ। অতি চেনি আৰু লৱণত খোৱাৰ কিছু সময়ত মনোবল কমাই থকাও দেখা যায়। পুষ্টিৰ অভাৱ। ফাষ্টফুডত প্ৰটিন, ভিটামিন, খনিজ আদি পুষ্টি কম থাকে। ইয়াৰ ফলত শৰীৰৰ সঠিক বৃদ্ধি আৰু সঠিক ঘাটতি হয়। এনেদৰে ভাল ভাল তথ্য শিকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।